কোভিড ভেকচিন নললে নাপাব দৰমহা, ক্ৰয় কৰিব নোৱাৰিব সুৰা। এই কথাষাৰ সুৰাপ্ৰেমীসকলে শুনি সুৰাপ্ৰেমীৰ এনে অৱস্থা। উত্তৰ প্ৰদেশত কৰোনা ভেকচিনৰ বিৰোধিতা কৰি থকাৰ সময়তে সৰ্বসাধাৰণ লোকৰ টীকাকৰণৰ যাতে লয় তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰলোভন তথা বহু ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাজ্যখনত সেইসকল লোকেহে সুৰা ক্ৰয় কৰিব পাৰিব যিসকলে কোভিড ভেকচিন লৈছে। তদুপৰি সুৰা বিপণীসমূহেও এই সম্পৰ্কীয় এক জাননীও আঁৰি দিয়া হৈছে। আনহাতে ৰাজ্যখনৰ আন একাংশ স্থানত ঘোষণা কৰা হৈছে যে যিসকল লোকে টীকাকৰণ ল'ব তেওঁলোকেহে দৰমহা লাভ কৰিব। আনহাতে এনেদৰে ৰাজ্যখনৰ আন বহু স্থানত মহিলাসকলক গান গাই ভেকচিন গ্ৰহণ কৰিবলৈ সকলোৱে সজাগ কৰি আহিছে। ইফালে এখন সুৰাৰ বিপণীৰ এজন প্ৰবন্ধকে সাংবাদিকৰ আগত কয়, যিসকল লোকে কোভিড ভেকচিন লোৱাৰ প্ৰমাণ দিছে তেওঁলোককে সুৰা দিছোঁ। তেওঁক টীকাকৰণক লৈ মানুহবোৰৰ সজাগ সচেতন হয়নে বুলি প্ৰশ্ন কৰাত প্ৰবন্ধগৰাকীয়ে হয় বুলি উত্তৰ দিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।